আজি মই এই ব্যক্তিজনক একো নকওঁ। এই ব্যক্তিজনক একো এই কাৰণে নকওঁ মানে এইজন ব্যক্তিৰ মগজুত কেনেকুৱা ঘৃণা জন্মি আছে অকল আপোনালোকে সেইটো ভালদৰে গম পায়। কিয়নো তেওঁৰ যোনটো মন্তব্য মই সেইটো মুখেদিও ক'ব নোৱাৰোঁ আপোনালোকৰ আগত। এইটো চাওক কি লিখিছে। যি কি নহওক ইয়াক দূৰত থৈ দিওঁ আমি। চ' ইয়াৰ বিষয়ে মই একো কথা পাতিব খোজা নাছিলোঁ, কিন্তু যিহেতু আমাৰ গুৰুজনা, আমাৰ নবীজি আমাৰ যাৰ নাম লওঁতে আমি মানে সাৱধানে মানে সন্মানে নাম লওঁ, হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লাম, তেখেতৰ নাম আমি এইদৰে লওঁ। এই নামত এটা সন্মান আছে, এটা বাৰ্তা আছে। তাৰ পাছত আমি সেই মানুহজনৰ বিষয়ে কথা পাতোঁ। এই আমাৰ নবী চাওক, আমাৰ ইছলাম ধৰ্মৰ হিচাপত এখেত আছিলে আমাৰ হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লাম। এখেত আছিলে আমাৰ শেষ নবী, আমাৰ এখেত লাষ্ট আছিলে নবী চাওক। মই ধৰ্মৰ বিষয়ে বহুত বেছি একো নকওঁ এইটো ভিডিঅ'ত, কাৰণ মই ইমান বেছি নাজানো। ভুল হ'ব পাৰে, আৰু বুজি ভুল হয় মোক ক্ষমা কৰি দিব আৰু আঙুলিয়াই দিব কমেণ্ট ছেকশ্যনত। চ' এইজন ব্যক্তিয়ে যেতিয়া আমাৰ ধৰ্মৰ মেইন মানুহজন, তেখেতক যদি অপমান কৰি ছ'চিয়েল মিডিয়াত কিবা লিখে, এটা নহয় কেইবাটাও পষ্ট কৰিছে, আৰু এজন বয়সস্থ লোক আছিলে তেখেতেও কৈছে। চ' তেখেতসকলক একো নকওঁ, আৰু তেখেতসকলক আমি মুছলিম ধৰ্মাৱলী তেখেতসকলৰ নামত কেছ কৰা, এজাহাৰ দিয়া, কিবা দিয়া, সেইবোৰ আমি কৰাতকৈ মই বিচাৰোঁ আমাৰ যিবোৰ হিন্দু ধৰ্মৰ ভাই ভনীহঁতে আছে, লিডাৰহঁতে আছে, সিহঁতসকলে যাতে আগবাঢ়ি আহি সেই মানুহৰ সেই হিডেন কিবা নাম আছে হিন্দু মাজত লগাইছে, হিডেন হিন্দু অসম, আৰু সেই বয়সস্থ ব্যক্তিজনৰ ওপৰত আপোনালোকে একশ্যন লওক। মই হিন্দু সমাজৰ ওচৰত মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে এইসকল মানুহৰ ওপৰত একশ্যন লওক। তেতিয়াহে এটা ভাল বাৰ্তা সমাজত বিয়পিব। এখেত নহয় যদি আমাৰ মুছলমান ধৰ্মৰ কোনোবা এজন লোক, যিকোনো ধৰি লওক, যিকোনো এটা লোকে যদি হিন্দু ধৰ্মৰ বিষয়ে কিবাকে বেয়া ক'লেহেঁতেন, অন্তত মই তেওঁক বিচাৰি গ'লোহেঁতেন আৰু কাণ তলিয়াই কেইটা মাৰিলোহেঁতেন সেই মানুহজনক, যদি হিন্দু ধৰ্মৰ বিষয়ে কিবা বেয়াকৈ ক'লেহেঁতেন। কাৰণ সেইটো মুছলমান মানুহে যদি ক'লেহেঁতেন, ৰেছপনচিবিলিটি মোৰো থাকিলে, মই এজন মুছলিম মানুহ, মোৰো থাকিল সেই ৰেছপনচিবিলিটি। সেই ৰেছপনচিবিলিটি এতিয়া সেই হিন্দু সমাজত থাকিব লাগে, যে কোনোবা এটা এৰাগেৰা মানুহে যেতিয়া, যিকোনো মানুহ ধৰকচোন, এৰাগেৰা বুলি নহয়, ইয়াতে মানে কোনো ক'বই নোৱাৰে এনেকুৱা শব্দ, এনেকুৱা কথা, এনেকুৱা মন্তব্য দাঙি ধৰিবই নোৱাৰে। যিকোনো মানুহে ধৰিলে এনেকুৱা যিবোৰ কথা কৈছে, আমাৰ হিন্দু সমাজে একলগ হৈ আগবাঢ়ি আহিব লাগে, এজাহাৰ দিব লাগে, এৰেষ্ট কৰোৱাব লাগে এই ব্যক্তিবোৰক। আপোনালোকে গম নাপায় কাৰ বিষয়ে কি কৈছে। যদি দুই এটা মানুহ গম পায়, মই ভাল পাইছোঁ, কিছুমান কমেণ্ট ছেকশ্যনত দেখিছোঁ বহুত পষ্টত বহুত হিন্দু মানুহে ছাপোৰ্ট কৰিছে এইটো বস্তু, যে বেয়া কৰিছে সেই ল'ৰাটো, হিডেন হিন্দু অসমে যি কৈছে, তেওঁক বেয়াকৈ কৈছে। বহুত হিন্দু মানুহে ছাপোৰ্ট কৰিছে আমাৰ ইছলাম ধৰ্মৰ মানুহক, যে এইটো বেয়া কৰিছে, সি যিটো ভাষা কৈছে সেইটো বেয়া কৰিছে। আপোনালোকে গম নাপায়, দিল্লীত 2022 চনত আমাৰ বিজেপিৰ স্প'ক পাৰ্চন আছিলে, তেখেতৰ নাম আছিলে নুপুৰ শৰ্মা। সেই লেডিগৰাকী স্প'ক পাৰ্চন আছিলে বিজেপিৰ। তেখেতে আমাৰ প্ৰফিট হজৰত মহম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ বিষয়ে বেয়াকৈ কৈছিলে। বেয়াকৈ কোৱাৰ পাছত গোটেই ভাৰতবৰ্ষত প্ৰতিবাদ কৰা হৈছিলে সেইটো টাইমত। তাৰ পাছত অকল আপোনালোকে নাভাবিব এই বস্তুটো আমাৰ ইণ্ডিয়াতে থাকে, ইণ্ডিয়াৰ বাহিৰতো গৈ পায়। ইণ্ডিয়াৰ বাহিৰতে এইবোৰ গোটেইখিনি ঘটনা মানুহে গম পায়। যেতিয়া আমাৰ ডুবাই, আৰবত বা মিডিল ইষ্টত যিবোৰ কাউণ্ট্ৰি আছে, সেইবোৰত এইটো বিষয়ে গম পাইছিল নুপুৰ শৰ্মাই যেতিয়া মানে বেয়াকৈ কৈছিলে আমাৰ নবী চাহাবক। তাৰপাছত সেই বিদেশত তাৰে যিবোৰ হিন্দু ৱৰ্কাৰ আছে, কাম কৰিব গৈছে, চাকৰি কৰি আছে, বেলেগ কিবা কাম কৰিব গৈছে, হিন্দু মানুহবোৰে গোটেইকেইটাক চাকৰিৰ পৰা ওলাই দি ইণ্ডিয়াত পঠাই দিয়া কথা আছিলে। তাৰে মানুহ ৱাৰ্ণিং দিছিলে এটা মানুহক। যেতিয়া এই ইছ্যুটো বহুত ডাঙৰ হৈ গৈছিলে, বিদেশতো ডাঙৰ হৈ গৈছিলে, হিন্দু মানুহবোৰ চাকৰিৰ পৰা উলিয়াই দিয়া কথা হৈছিলে, তেতিয়াহে আমাৰ দেশত নেতাবোৰৰ মগজুত সোমাই গৈছিলে কথাটো, যে এইটো বেয়া কৰিছে, এনেকৈ নচলিব দেশখন, পৃথিৱীখনত তেনেকৈ থকা নাযাব। তাৰ পাছত সেই নুপুৰ শৰ্মাক বিজেপি দলৰ পৰা আউট কৰি দিছিলে, স্প'ক পাৰ্চনৰ পদৰ পৰা আউট কৰি দিছিলে, বিজেপি দলৰ পৰা আউট কৰি দিছিলে। আউট কৰি দিয়াৰ পাছতহে বাকী, আৰু তেখেতে ক্ষমাও খুজিছিলে। ক্ষমা খোজাৰ পাছতে এইবোৰ ঠাণ্ডা হৈছিলে সেইটো টাইমত, 2022 চনত। আপোনালোকে গুগলত চাব অথবা ইউটিউবত চাব, ধেৰ ভিডিঅ' আছে এইটো, নুপুৰ শৰ্মাক কেনেকৈ ক্ষমা খুজিব লগা হৈছিল। নুপুৰ শৰ্মাই, তেখেতে ইমান ডাঙৰ মানুহ, নুপুৰ শৰ্মা নিচিনা স্প'ক পাৰ্চনে ক্ষমা খুজিব পাৰে, আৰু এই হিডেন হিন্দু অসম ননচেন্স, এখেত কি মইতো ইচ্ছা গ'লে তাক
কাণ খুলি কিন্তু নামাৰোঁ। কিয় নামাৰোঁ? মই যাৰ কথা কৈ আছোঁ আপোনালোকক, বিশ্ব নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লাম, তেওঁ আমাক সেইটো শিকাই যোৱা নাই যে কাকো মাৰ। তেওঁৰ বাৰ্তা কি আছিলে? তেওঁ এজন মেছেঞ্জাৰ আছিলে আমাৰ মুছলমান ধৰ্মৰ। আল্লাহৰ লগত ডাইৰেক্ট কানেকশ্যন আছিলে ক'ব পাৰে আপোনালোকে, এনেকুৱা কথা। তেওঁ কেতিয়াও বেয়া কাম কৰোৱা শিকোৱা নাই, কাৰোবাক মাৰাৰ কথা শিকোৱা নাই। তেখেত সদায় মানৱতাৰ কথা শিকাইছে। মানুহৰ লগত কেনেকৈ কথা ব্যৱহাৰ কৰিব লাগে, মানুহক কেনেকৈ সহায় কৰিব লাগে, এক আল্লাহ, সেই আল্লাহক কেনেকৈ মানিব লাগে, আল্লাহক যিদৰে মানে কৈ থৈছে যেনেকৈ চলিব লাগে জীৱনটো, সেনেকৈ মানে দিশা দেখাই দিছে। এই দিশা হিচাপে আমি চলিব লাগে। আৰু আমি বিশ্বনবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ৱাছাল্লামক ফ'ল' কৰোঁ। তেখেতে যেনেকৈ জীয়াই থাকিছে, তেখেতে যেনেকৈ কাম কৰ্ম কৰিছে, সকলো বস্তুখিনি আমি তেখেতক যিমান পাৰোঁ সম্ভৱ ফ'ল' কৰোঁ। সেই মানুহজন, আৰু সেইজন মানুহ আমাৰ সকলোতকৈ প্ৰিয় মানুহ। আৰু আমাৰ সকলোতকৈ প্ৰিয় মানুহজনক কোনোবাই অভদ্ৰ ভাষাত সমালোচনা কৰিব, আৰু এইটো আমি কেনেকৈ সহ্য কৰিম আপোনালোকে কওক। আজি আপোনালোকৰ হিন্দু ধৰ্মৰ দেৱ দেৱতাক যদি কোনোবাই বেয়াকৈ কয়, আপোনালোকৰ বেয়া লাগিবনে নেলাগিব? আপোনালোকে কওক। এই বস্তুটো অকল মুছলমানৰ ইছ্যু নহয়, এইটো সকলো সভ্য সমাজৰ ইছ্যু হয়। গতিকে সভ্য সমাজৰ যিবোৰ হিন্দু লোক আছে, সংগঠন আছে, মই বিচাৰোঁ আপোনালোকে একগোট হৈ আগবাঢ়ি আহক আৰু এই হিৰেন হিন্দু অসম নামৰ এনেকুৱা ননচেন্স মানুহবোৰ যিবোৰ আছে সমাজত, সিহঁতক উচিত শিক্ষা দিয়ক। এই হিৰেন হিন্দুৰ কি কি কৰ্ম আছে, কি কি অকৰ্ম কৰি থৈ দিছে, অলৰেডি ছ'চিয়েল মিডিয়াত ওলাই আছে। মই সেইবোৰৰ বিষয়ে কথা নাপাতোঁ, কিন্তু মই ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে, হিন্দু সমাজক মই ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে এই ননচেন্সক উচিত শাস্তি দিবলৈ চেষ্টা কৰক। অকল আমি মুছলমান আগবাঢ়ি অহাটো ঠিক নহ'ব। আমাৰ বিশ্ব নবীক অপমান কৰিছে কাৰণে অকল আমি আগবাঢ়িম সেইটো কথা ঠিক নহয়। সেইটোতো আমি কৰিমেই আমাৰ কৰ্মখিনি। আপোনালোকে আগবাঢ়ি আহক আৰু এটা ছ'চিয়েল বাৰ্তা প্ৰদান কৰক, সেইটোৱে বিচাৰোঁ। কিন্তু আমাৰ সেই বিশ্ব নবীক অপমান কৰাৰ আগত তেওঁ 100 বাৰ চিন্তা কৰিব লাগিছিল। যাৰ বিষয়ে নাজানে তেখেতৰ বিষয়ে এইদৰে ক'ব নালাগে, কেতিয়াও ক'ব নালাগে। আমি কেতিয়াও হিন্দু ধৰ্মৰ বিষয়ে বেয়া কথা নকওঁ। সকলো ধৰ্মকে আমি সন্মান কৰোঁ। আমাক সেনেকুৱা শিকোৱা নাই। মই ক'লোঁ কি, হিৰেন হিন্দু অসম নামৰ ল'ৰাক এইবোৰ সৰু সুৰা এইবোৰ কাম নাই, যেতিয়া তেতিয়া য'তে ত'তে চৰি আহিব, কিন্তু আমি নকৰোঁ। আমাক সেইটো শিকোৱা নাই। সি ওচৰত আহিলেও মই তাক বুজাম যিটো বেয়া কৰিছা, আৰু সেই বুজনিটোৱে এইবোৰে শিকাইছে আমাৰ ধৰ্মত। শান্তি বাৰ্তা সদায় দিবলৈ চেষ্টা কৰিব কৈছে, শান্তি বাৰ্তা। যুদ্ধ নহয় এনি টাইম, যে যুদ্ধ মাৰিম কাটিম সেইবোৰ ছিষ্টেম নহয়। ভাল কথা সমাজত বিয়পাবলৈ চেষ্টা কৰিব কৈছে। চ' আৰু কি ক'ম আপোনালোকক, বহুত বেয়া লাগিছে। এদিনৰ পৰা এইটো ইছ্যু হৈ আছে, ছ'চিয়েল মিডিয়াত হিলাই দিছে, কিন্তু ভাবিছিলোঁ মই নকওঁ, কিন্তু ক'বলৈ মই বাধ্য। কাৰণ আমাৰ মেইন মানুহজন, আমাৰ নবী, তেখেতক যিহেতু অপমান কৰিব, আমি চুপ থকাটো বহুত বেয়া কথা। মই সেইকাৰণে তাক একো নক'লোঁ। মই আমাৰ হিন্দু সমাজক মই ৰিকুৱেষ্ট কৰিছোঁ, এখেতক আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ, আপোনালোকে আপোনাৰ পৰিচয় দিয়ক। এতিয়া এইবোৰ ল'ৰাক কি কৰিব লাগে কৰক আপোনালোকে। বাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰিম, আপুনি যি উচিত শাস্তি বুলি ভাবে সেই উচিত শাস্তিটো দিয়ক সেইজন ব্যক্তিক। কাৰণ সমাজত বিষ বিয়পাই আছে এনেকুৱা ল'ৰা। ধন্যবাদ।